নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল PK এগ্ৰ ফাৰ্মিং। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। অৰ্থাৎ এতিয়া আবেলি হৈছে, খানা খাই মই বোলো আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ তেনেকৈ আহিছোঁ। গতিকে আহকচোন। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো কৰি দিব এটা লাইক। আজি কথা পাতিম PPR ভেকচিন বা ET ভেকচিন গাভিনী ছাগলীক দিব পাৰি নে নোৱাৰি, আৰু কিমান বয়সৰ ছাগলীক ফাৰ্মৰ কাৰণে ৰাখিব লাগে, আৰু কিমান বয়সৰ ছাগলী অৰ্থাৎ ET বা PPR হোৱাৰ সম্ভাৱনা খুব কম থাকে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ ইণ্টাৰেষ্টিং হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু প্ৰথম কথাটো হ'ল যে আমাৰ কিমান ডাঙৰ ছাগলী ফাৰ্মৰ কাৰণে পুহিব লাগে। আপোনালোকে যদি ফাৰ্ম কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে নিশ্চয় কিমান বয়সৰ ছাগলী ফাৰ্মত ৰাখিব লাগে, অৰ্থাৎ 1 বছৰৰ পৰা তাতকৈ ওপৰত ফাৰ্মৰ কাৰণে ছাগলী ৰাখিলে ভাল হয়। 1 বছৰৰ পৰা প্ৰায় ধৰক তলত ল'ব নালাগে। 1 বছৰ নহবা 9 মাহৰ ছাগলীও আপোনালোকে ল'ব পাৰে ফাৰ্মিঙৰ কাৰণে, কাৰণ সৰহ ছাগলী ৰাখিলে সদায় ডাঙৰ ছাগলী ল'ব লাগে। সৰু ছাগলীবিলাকৰ কেতিয়াবা বিশ্বাস নাইকিয়া, ধৰক পটককৈ কিবা এটা হৈ যাব পাৰে, অৰ্থাৎ বেমাৰ সোনকালে দেখা দিয়ে। আৰু যেতিয়া সৰহকৈ ছাগলী পুহিব সেইটো কাৰণে 1 বছৰৰ ওপৰতেই ছাগলী ল'ব লাগে। 1 বছৰ ধৰক আৰু ছমাহৰ ওপৰত ল'ব লাগে। আৰু নেক্সট হ'ল যে PPR ভেকচিন কেতিয়া কৰাব লাগে, বা কেনেকুৱা ছাগলীক কৰাব লাগে বা কেনেকুৱা ছাগলীক কৰাব নালাগে। এতিয়া সেইখিনি যদি আপোনালোকে জানিবলৈ বিচাৰে ডাক্তৰৰ পৰামৰ্শ ল'ব। আৰু এনেকৈ কিছুমানে গ্ৰুপত দি থাকে, গ্ৰুপত দি কাম নাই। কিছুমান জীৱ জন্তু গ্ৰুপ আছে ফেচবুকত, সেইবিলাকত দি আপোনালোকে ভাল ফলাফল নাপায়। ডাইৰেক্ট ডাক্তৰক সুধিব লাগে। আৰু নেক্সট পইণ্টটো হ'ল যে আপোনালোকে 6 মাহৰ ওপৰত ছাগলী ল'লে বেছি ভাল হয়, কাৰণ সেইবিলাক ছাগলী বেমাৰৰ পৰা হাত সাৰে, অৰ্থাৎ বেমাৰ হোৱাৰ সম্ভাৱনাটো খুব কম থাকে যিবিলাকৰ ছাগলী 1 বছৰৰ ওপৰত বা 6 মাহৰ ওপৰত। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যিমান পাৰে সিমান চেনেলটো শ্বেয়াৰ কৰিব। আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা আকৌ এবাৰ জনাইছোঁ। আজিলৈ ইমানেই, বাই বাই, ধন্যবাদ।